আজি বাংলাদেশৰ পৰা অহা যিটো মিয়া মানুহখিনিয়ে তেওঁলোকৰ আটাইতকৈ বেয়া গুণটো হৈছে বৈবাহিক সম্পৰ্ক। তেওঁলোকে বিবাহৰ যোগেদি সম্পৰ্ক স্থাপন কৰি এটা জনগোষ্ঠীক নিষেধ কৰাৰ পৰিকল্পনাবিলাক কৰিছে, যিটো অৰুণাচলত হৈছে। নাগালেণ্ডত এটা জনগোষ্ঠীৰ সৃষ্টি হৈ গ'ল। মুছলিম মানুহে নাগা ছোৱালীক বিয়া পাতি ইমানেই বিয়া পাতিলে এতিয়া তাত এটা চুমীয়া বুলি জনগোষ্ঠীৰ সৃষ্টি হৈ গ'ল। গতিকে যিটোৱে নাগালেণ্ডত এতিয়া যথেষ্ট সমস্যাৰ সৃষ্টি কৰিছে, এতিয়া একেই অৰুণাচলটোহে প্ৰভাৱ বিস্তাৰ কৰিছে। আজি আমাৰ ডিগবৈ তিনিচুকীয়া জিলাৰ সীমা মাৰ্কেটত ওপৰৰ যিখিনি নাগা লোক আছে, আপোনাৰ অসম আৰু অৰুণাচলৰ সীমাত যিখিনি নাগা লোক আছে, সেই নাগা লোকবিলাকক ইয়াৰ পৰা যোৱা এই মিয়া লোকসকলে কয়লা খান্দিবলৈ যোৱাৰ নামত তাত নাগা ছোৱালীক বিয়া পাতি ইতিমধ্যে তাত তেওঁলোকে জোৱাই হিচাপে সেই অঞ্চলবিলাক তেওঁলোকে দখল কৰিছে। জোৱাই গাঁও নিচিনা তাত প্ৰতিষ্ঠা হৈছে, জোৱাই গাঁও। গতিকে এইবিলাক সৰু কথা নহয়। এই ধৰণে তেওঁলোকে আগ্ৰাসনবিলাক আৰম্ভ কৰি আমাক এদিন নিক্ষেপ কৰিবৰ কাৰণে চেষ্টা কৰিব। আপোনালোকে গম পাইছে চিকেন নাক পতাৰ সন্দৰ্ভত কি ধৰণে বাংলাদেশত চৰ্চা হৈ আছে। গতিকে এইবিলাক খুব সৰু পৰিকল্পনা নহয়, বৃহৎ পৰিকল্পনা। আজি মুখ্যমন্ত্ৰীয়ে গোলাঘাটতে হওক বা কোনোবা বটদুৱাতে হওক বা বৰপেটাতে হওক বা অইন জেগাবিলাকত যি ধৰণে বনাঞ্চলবিলাক মুক্ত কৰি পেলাই খিলঞ্জীয়া সুৰক্ষা কৰাৰ যিটো প্ৰচেষ্টা হাতত লৈছে তাক আমি আদৰণি জনাইছোঁ। ঠিক তেনেকৈ কাৰ্বি আংলঙতো আটাইতকৈ ডাঙৰ সমস্যা হৈছে বিজিআৰ ভূমিৰ দখলবিলাক। এই দখলবিলাক অতি শীঘ্ৰে উচ্ছেদ কৰি খিলঞ্জীয়া কাৰ্বিসকলৰ সুৰক্ষাৰ ব্যৱস্থা কৰিবৰ কাৰণে আজিৰ এই বৈঠকৰ যোগেদি, এই সভাৰ যোগেদি আমি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱক অনুৰোধ জনাইছোঁ যাতে এই সমস্যাটো আৰু দীঘল নহয়। যদি উচ্ছেদ নকৰে তেতিয়াহ'লে কাৰ্বি ছাত্ৰতাক কৈছোঁ, কাৰ্বি ৰাইজক কৈছোঁ, শক্তিশালী গণ আন্দোলনৰ ঘোষণা কৰক আৰু সেই গণ আন্দোলনত এইবাৰ প্ৰাক্তন আলফাই আপোনালোকৰ লগত থাকি আপোনালোকৰ পিছফালে থাকি পূৰ্ণ সহযোগ